মৰ্নিং ফ্ৰেণ্ডছ, আজি হৈছে দেওবাৰ। নতুন এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। 9টামান বাজিছে। আজি হৈছে দেওবাৰ, সেইটো কাৰণে মোৰ আজি মিউজিক স্কুলো থাকে। আৰু ৰাতিপুৱা কণমানিজনী অকণমান আমনি কৰিছিলে, মানে মোবাইল চাব লাগে আৰু মই নিদিয়াৰ কাৰণে অকণমান গালিও পাৰিলোঁ। এতিয়া আইতাকৰ লগত তাই বহি আছে, আইতাক ককাকৰ লগত আছে। আৰু মায়ে আজি মানে ভাত পানী বনাই মায়ে সোনকালে ৰেডি হ'ল, কিন্তু মিষ্টাৰে মানে নিজৰ মতে আজি দেওবাৰ যেতিয়া নিজৰ মতে কেতিয়াবা খাবলৈ মন যায়, সেইকাৰণে কিটচেনত মিষ্টাৰ সোমাই আছে। এতিয়া মই আপোনালোককো দেখুৱাম কিনো বনাইছে, কিনো খাম আজি। আৰু ইয়াৰ পাছত আপোনালোকক দেওবাৰৰ দিনটো দেখুৱাই আছোঁ। আৰু যদি মোৰ ব্লগসমূহ চাই ভাল লাগে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে মানুহবোৰ মানে মোৰ চেনেলৰ পৰা পলাইছে। আপোনালোকক আকৌ পুনৰ স্বাগতম জনাইছোঁ। ইয়াত নতুন নতুন আপোনালোকে ব্লগ চাবলৈ পাব। আৰু এতিয়া কথা পাতি থাকিবলৈও একেবাৰে সময় নাই। মই যেতিয়া মানে ফ্ৰী হ'ম তেতিয়া আপোনালোকৰ লগত কথা পাতিম। আৰু এইফালে চাওক, মায়ে বনাই থৈছে ওলকবি দিয়া ইয়াত দাইল, ওপৰত ধনিয়া দিয়া হৈছে। আৰু এইফালে সৰিয়হ আৰু মোৱা মাছৰ ভাজি। আৰু এইফালে দেখিছে কাৱৈ মাছৰ লগত ভেদাইলতাৰ জোল। মই আহি পেলাই মিউজিক স্কুল পাইছোঁহি, জাষ্ট আহি পেলাই পাইছোঁহি। আৰু এতিয়া ক্লাছ কৰিম, আৰু ক্লাছ কৰাৰ পাছত আপোনালোকক লগ পাই আছোঁ। আচলতে এইখন স্কুলৰ কথা মই আগতে আপোনালোকক এবাৰ কৈছিলোঁ। মই যিখন স্কুলত মিউজিক টিচাৰ হিচাপে কাম কৰি আছিলোঁ মানে এতিয়াও আছোঁ বৰ্তমানো। আৰু এইখন স্কুলতে মই প্ৰাইভেটকৈ এখন মিউজিক স্কুল চলাই আছোঁ। ইয়াত ডান্স আছে, তবলা আছে। ডান্সৰ কাৰণে এতিয়া ডান্সটো অফ আছে, কাৰণ ইমান লকডাউনৰ কাৰণে মই বন্ধ ৰাখিবলগীয়া হৈছে। আৰু এতিয়া যিহেতু ষ্টাৰ্ট কৰিছোঁ, কিয়নো মোৰ এতিয়া ষ্টুডেণ্ট মানে বেছি বছৰ হোৱা নাই, 3 বছৰমান হৈছে স্কুলখন। এতিয়া 3rd year পালেগৈ। এক্সাম হ'বৰ কাৰণে ফৰ্ম ফিল আপ হৈ গ'ল কাৰণে মই আকৌ ক্লাছটো ষ্টাৰ্ট কৰি দিবলগীয়া হৈছে। ছাৰে মই দুইজনে মিলি পেলাই স্কুলখন চলাই আছোঁ। যিহেতু লকডাউনো হৈছিলে মাজতে, সেইটো কাৰণে স্কুল মাজতে খোলা হয় আকৌ বন্ধ হয়। আৰু এতিয়া যিহেতু পৰীক্ষা হ'ব, তবলাৰো পৰীক্ষা হ'ব, সেইটো কাৰণে আমি আকৌ ক্লাছটো আৰম্ভ কৰি দিছোঁ। নহ'লে আমাৰ ডান্সৰ ক্লাছো আছিলে আগতে। আৰু ছাৰে আগতে আমাক সৰুতে ছাৰে শিকাইছিলে, আৰু এতিয়া আমি একেলগে চলাবলৈ চেষ্টা কৰিছোঁ। জাষ্ট আহি পেলাই ঘৰত সোমাইছোঁহি। এতিয়া 1:30 বাজিব হ'ল, আৰু দীপেন্দাও আহিছে মোৰ লগতে। এতিয়া আমি চাহ একাপ খাম। লেচটো খায়ে আনহেল্ডি হওক বা যিয়ে নহওক, খাবলৈ মানে মাজতে মই পূৰা চানাৰ লগত মিক্স কৰি খাইছিলোঁ। ইমানেই টেষ্ট পালোঁ নহয় তেতিয়াৰ পৰা, মানে লেচ মানে মোক লাগিবই। আৰু তেতিয়া মই চাহৰ লগতে মগু মাহ আছিলে, তো মই মিক্স কৰি এতিয়া চাহৰ লগত খাম। পুৰা ব্যস্ত, কিতাপ পঢ়িয়ে আছে, পৰীক্ষা হ'ব বুলি। এতিয়া সময় 2টামান বাজিছে, আৰু স্কুলৰ পৰা অহাৰ পাছত মই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পাছতে শ্বেহনাজ হুছেইনৰ এই কিতাপখন মই এতিয়া বৰ্তমান পঢ়ি আছোঁ। যিখন কিতাপত প্ৰাকৃতিক সামগ্ৰীসমূহক আমি কেনেদৰে ছাল আৰু চুলিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ, খুব ধুনীয়াকৈ ইয়াত বৰ্ণনা কৰিছে তেখেতে। বহুতে শ্বেহনাজ হুছেইনক জানিব পাৰে, বহুতে নাজানিবও পাৰে। সৌন্দৰ্য ক্ষেত্ৰখনত এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত মহিলা হৈছে শ্বেহনাজ হুছেইন। তেখেতৰ বিষয়ে মই পঢ়িছিলোঁ, তেখেতৰ বিষয়ে পঢ়ি মোৰ খুব ভাল লাগিলে। এগৰাকী মহিলাই কিদৰে নিজেই নিজৰ ওপৰত ভৰি দিব পাৰে। শ্বেহনাজ হুছেইনৰ যিটো ষ্টৰী মোক বহুত বেছি মটিভেট কৰে, কিয়নো শ্বেহনাজ হুছেইনৰ যিটো কেৰিয়াৰ, সেইটো বিয়াৰ পাছতহে সম্ভৱ হৈছিলে। বিয়াৰ পাছত এটা সন্তানৰ মাক হোৱাৰ পাছতো তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত মহিলা। সৌন্দৰ্য ক্ষেত্ৰখনত যথেষ্ট ভূমিকা আছে শ্বেহনাজ হুছেইনৰ। গতিকে বহুতে কয় যে বিয়াৰ পাছতে মোৰ লাইফটো বহুত চেঞ্জ হৈ গ'ল, মই বিয়াৰ পাছত মোৰ সকলো শেষ হৈ গ'ল, এতিয়া মই একো কৰিব নোৱাৰোঁ। সেইটো কথা নহয়, আপুনি নিজক ভাল পাবলৈ শিকক। আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যকে আমি যত্ন লওঁ যিদৰে, ঠিক সেইদৰে আপুনি নিজকো ভাল পাবলৈ শিকক। নিজৰ কাৰণে অকণমান সময় উলিয়াব, আৰু চাব আপুনি আপোনাৰ সপোনবোৰক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ব। আপুনি সপোন দেখক। আপুনি যদি আজি বিয়া পাতি আপুনি যদি ভাবিছে যে মোৰ জীৱনটো মোৰ বহুত চেঞ্জ হৈ গ'ল, মই যিখিনি সপোন দেখিছিলোঁ আগতে সেয়া মোৰ সম্ভৱ হৈ নুঠে,
সম্ভৱ হৈ উঠিব যদিহে আপুনি বিচাৰে সেইটো কেৱল আপোনাৰ ওপৰতহে নিৰ্ভৰ কৰিব এতিয়া মই মোৰ চেনেলটোৰ কাৰণে নিয়ৰিপা লাইফষ্টাইল চেনেলটোৰ কাৰণে এটা মই ভিডিঅ' বনামগৈ এটা ৰেমেডি বনামগৈ আপোনালোকে খুব সোনকালে চাব পাৰিব এইদৰে ময়ো কামখিনি কৰি আছোঁ মই নিজে যিটো বস্তু ভাল পাইছোঁ সেই কামখিনি মই কৰিবলৈ চেষ্টা কৰিছোঁ সময় কেতিয়াও ৰৈ নাথাকে আপুনি যিটো বস্তু ভাল পায় যিটো কাম কৰি আপুনি ভাল পায় আজিৰ পৰা আৰম্ভ কৰিব আৰু চাব জীৱনটো খুব ধুনীয়া হৈ পৰিব ফ্ৰেণ্ডছ মই জাষ্ট এটা ভিডিঅ' মই ৰেকৰ্ড কৰিছোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাম মইনো কি ক্ৰীম বনালোঁ আপুনি যদি একেবাৰে বিচাৰিছে কম খৰচত আপোনালোকক কেতিয়াবা এইদৰে DIY ক্ৰীম বনাই আপোনাৰ ছালখনৰ যত্ন ল'ব যদি বিচাৰিছে তেতিয়া আপোনালোকে এই ক্ৰীমটো শিকি লওক কেনেকৈ আপোনালোকে বনাব আৰু ঘৰতে খুব সহজতে আপোনালোকে এইদৰে আপোনালোকে স্কিন কেয়াৰ ল'ব পাৰে ঘৰুৱা সামগ্ৰীয়ে আপোনালোকে বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্ট আপোনালোকে বনাই আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে এই যেটো ক্ৰীম দেখিছে মই যেটো ক্ৰীম আজি বনালো এই ক্ৰীমটো মই গাখীৰৰ পৰা বনাইছো একেবাৰে সহজ হয় আপোনালোকক দেখুৱাম আপোনালোকে যদি বনাব বিচাৰে তেতিয়া আপোনালোকে বনাব পাৰে আপোনালোকে ৰাতি খোৱাৰ আগত ব্যৱহাৰ কৰিব পাৰে এই ক্ৰীমটোৰ কাৰণে 2 চামুচ মই কেঁচা গাখীৰ লৈছো 1 চামুচ নাৰিকল তেল ল'ব নাৰিকল তেল আপোনাৰ ওচৰত যদি কোকোনাট ভাৰ্জিন অইল আছে তেতিয়া বেছি ভাল হয় লগতে ভিটামিন ই ক্যাপসুল যদি আপোনাৰ ওচৰত আছে ভিটামিন ই ক্যাপসুল ল'ব নহলে আপোনালোকে বাদাম তেল ব্যৱহাৰ কৰিব পাৰে কিয়নো বাদাম তেলত ভিটামিন ই পাব ইয়াৰ পাছত যদি গ্লিচাৰিন আছে আধা চামুচ মান গ্লিচাৰিন এড কৰিলে আৰু ক্ৰীমটো বনাবৰ কাৰণে যিমানখিনি এলোভেৰা জেলৰ প্ৰয়োজন হয় আপোনালোকে সিমানখিনি এলোভেৰা জেল ইয়াৰ লগত মিক্স কৰিব গোটেইটা সামগ্ৰী খুব ভালদৰে মিক্স কৰিব মিক্স কৰি থকাৰ পাছত আপোনালোকে দেখিব আপোনাৰ ঘৰতে বনোৱা ক্ৰীমটো তৈয়াৰ হৈ যাব এটো দেখিলে মই ঘৰতে এই ক্ৰীমটো তৈয়াৰ কৰিছো আৰু এই ক্ৰীমটো আপোনালোকে দিনতো ব্যৱহাৰ কৰিব পাৰে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব আপোনালোকে এক সপ্তাহৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে যেহেতু এতিয়া ঠাণ্ডা দিন হয় আপোনালোকে ভালদৰে ফেচ ওয়াশ কৰাৰ পাছত এই ক্ৰীমটো আপোনালোকে আপোনাৰ স্কিনত এপ্লাই কৰিব আৰু ইয়াৰ পাছত ৰাতিপুৱা আপোনালোকে ফেচ ওয়াশ কৰিব ফ্ৰেণ্ডছ আপোনালোকে এই ক্ৰীমটো বনাওক আৰু ব্যৱহাৰ কৰক কেনেকুৱা লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি পেলাই জনাব আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছো নতুন নতুন ব্লগ পুনৰ আপোনালোকে এই চেনেলটো দেখিবলৈ পাব আজিৰ ব্লগটো ইমানতে শেষ কৰিছো আজিলৈ বাই লাভ ইউ গাইজ ভালে থাকক সুস্থ থাকক বাই বাই